Hello viewers, welcome back my YouTube channel. Sanjay channel স্বাগতম জনাইছো। আজি টাইটেল আৰু থাম্বনেলত গম পালে আজি ইউটিউবত কেনেকৈ ডেছক্ৰিপশ্যন আৰু আপোনাৰ কেনেকৈ কিৱাৰ্ড লগোৱা হয় তাৰ বিষয়ে আপোনালোকক ক'বলৈ বিচাৰিছোঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই প্ৰথমত কৈ যাওঁ, তাৰপিছত আপোনাক মানে এটা স্ক্ৰীন প্লে কৰি দিম, ছাইডত দেখা পাব আপোনালোকে। তো প্ৰথমে মই কৈ দিছোঁ মই যিকেইটা মই ফ'ল' কৰোঁ, মই মানে চেনেলত যিকেইটা ভিডিঅ' আপলোড দিওঁতে যিকেইটা ফ'ল' কৰোঁ এইবিলাক। প্ৰথমতে আপোনাৰ নিউজটো টাৰ্গেট কৰি ল'ব আৰু ট্ৰেণ্ডিং টপিকত বনাবলৈ বেছি যিমান পাৰে সিমান বনাব চেষ্টা কৰিব। এতিয়া বিশেষকৈ ট্ৰেণ্ডিঙত কি ওলাইছে, আপডেট, মনিটাইজেশ্যন ৰিলেটিভৰ যিকেইটা আপডেট এইবিলাক ট্ৰেণ্ডিং টপিক হয়। আৰু এতিয়া মাই ফাৰ্ষ্ট ব্লগো ট্ৰেণ্ডিঙে চলি আছে এতিয়াও, আৰু আপোনালোকৰ নিউজবিলাকো ট্ৰেণ্ডিঙতে আছে। মেইনলি যোনটো ট্ৰেণ্ডিঙৰ টপিক ওলাব সেইটো প্ৰথম লিখিব, ইউটিউবতে চাৰ্চ লিখিব, তাৰপিছত তাত ফিল্টাৰত গৈ কিনে টুডে বুলি মাৰিব, লেনটো 4 মিনিট কৰিব, তেনেকৈ আপোনালোকে ট্ৰেণ্ডিং টপিকটো বাছি ল'ব পাৰিব। তো দি থাকিলে কি হয়, এনেকুৱাতে এটা ভিডিঅ' ভাইৰেল গুচি যাব, তো আপোনাৰ মানে চেনেলটো অভাৰঅল গ্ৰ'থ হৈ যাব। তো মেইন পইণ্টত আহিছোঁ, এতিয়া কেনেকৈ ব্যৱহাৰ কৰা হয়। মোৰ ওচৰত দুটা ছাইট আছে, আপোনালোকে স্ক্ৰীণত দেখাই থাকিম, এতিয়া চাই থাকিব ভালদৰে। তো চাই থাকিব কেনেকৈ ইমপ্লিমেণ্ট কৰে, কেনেকৈ মতলব চাৰ্চ কৰে, কেনেকৈ বিচাৰে, তো ইয়াত চব ওলাই যাব, চাই থাকক আপোনালোকে। কিৱাৰ্ড টুল এতিয়া ইউটিউব বুলি ওলাই গ'ল। আপুনি ইয়াত যোনটো এতিয়া ধৰি লওক যিকোনো টপিকত যদি ভিডিঅ'টো বনাইছে আপুনি যিকোনো নিউজত তেতিয়াহ'লে আপুনি ইয়াত ধৰি লওক মই এটা এক্সাম্পল হিচাপে মই ফাৰ্ষ্ট ব্লগ দিলোঁ, তো এনেকৈ মাৰি দিব চাৰ্চ। তো চাৰ্চ মৰাৰ পিছত আপোনালোকে এইবিলাক পাব। ইয়াতে কেইটামান মানে যিবিলাক ওলাই আছে ট্ৰেণ্ডিঙত, ইয়াতে মানে ভালবিলাক 2-3টামান কিৱাৰ্ডটো লগাব। এইটো কুৱেশ্যন ল'লে কিৱাৰ্ড ছাজেশ্যনটো মাৰিব, এনেকৈ ওলাব, এনেকৈ মাৰিব। এইবিলাক মই এনেকৈয়ে ব্যৱহাৰ কৰোঁ মানে। এনেকৈয়ে আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। ইয়াতে কেইটামান বাছি আপোনাৰ যোনটো লাগিছে হ'ব বুলি আপোনাৰ ভিডিঅ'টোৰ লগত খাপ খাব, এইটোৱে লৈ ল'ব ইয়াৰ পৰা। আৰু ইয়ৰ কুইজ বুলি কয়, ইয়াত এনেকৈ মাৰিব, আৰু পাৰিলে হেছটেগো লগাই দিব। হেছটেগো 3-4টামান লগাই দিব। ইয়াৰ কেইটামান বেছিভাগ 3-4টা, আৰু কিৱাৰ্ডো এনেকৈ 5টা ভিতৰত লগাব। আৰু বাকীবিলাক কুৱেশ্যন বুলি ক'লে আপুনি এনেকৈ 5-8টামান লগাব, তাতকৈ বেছি নলগাব, নহ'লে মিছলাইডিং ডাটা বুলি মাৰি দিব। মই এনেকৈ ব্যৱহাৰ কৰোঁ। আৰু এটা আছিলে আপোনাৰ এইটো, ইয়াতো মই কেতিয়াবা ব্যৱহাৰ কৰোঁ। ইয়াত ডাইৰেক্ট আপুনি মাৰি দিব মাই ফাৰ্ষ্ট ব্লগ বুলি, যিকোনো মাৰিব পাৰে। তো আছামিজ ফেমিলি ব্লগ বুলিও যদি মই মাৰোঁ তেনেকৈ এইটো ওলাই যাব। ইয়াত কেইটামান বাছি কিনি কপি কৰি মাৰি দিব। এতিয়া এইকেইটা দেখা হ'ল, তাৰ মই কেনেকৈ ভিডিঅ'টোত মানে এটা টেগ কিৱাৰ্ড কেনেকৈ ব্যৱহাৰ কৰা হয় মানে এটা ভিডিঅ'ত, সেইটো আপোনালোকক দেখাইছোঁ। মানে মই যেনেকৈ ব্যৱহাৰ কৰিছোঁ এইটোকে দেখাম বাৰু। ধৰি লওক এটা কপি কৰি নোটত এনেকৈ পেষ্ট কৰি দিব, নোটপেডত পেষ্ট কৰি ধৰি লওক এইটো মই আগতে এবাৰ এইটো যোনটো বনালোঁ যে সেইটোৱে, এইকেইটা আপোনাক মই ভিডিঅ'টো দেখাই আছোঁ। এনালিটিক্সত গৈ এনেকৈ গৈ আপোনাৰ ধৰি লওক এইকেইটা এইটো দিছিলোঁ ইনকাৰেণ্টলি এলিজিবল। ইয়াতে গৈ এটা ভিডিঅ'টো মই দেখাইছোঁ কেনেকৈ বহাইছিলোঁ, মই মানে কেনেকৈ লগাইছিলোঁ। এনেকৈ এইকেইটাত এনেকৈ লগাব লাগে, এনেকৈ লগাই দিব আপুনি। এইটো ইয়ৰ কুইজ, আৰু টেগটো দেখাই দিছোঁ কেনেকৈ লগালোঁ। টেগটো আপোনাৰ কিৱাৰ্ডটো ইয়াত গৈ এডিট গৈ ইয়াতে এটাকৈ কাৰ্ট কৰি লগাব। ইয়াৰ পৰা মানে নোটত মানে কাৰ্ট কৰিব, ইয়াত পেষ্ট কৰি দিব, এইটো এনেকৈ ধৰণৰ লগাব। ইমানটোৱে আছিল ভিডিঅ'টো, ইয়াতে সমাধান কৰোঁ ভিডিঅ'টো। এইকেইটা হোৱাৰ পিছত এইটোৱে কওঁ কি, যেতিয়া ভিডিঅ'টো বনোৱাৰ আগতে টাইমো মেটাৰ কৰে মানে। এটা টাইমত দিব, মৰ্ণিঙত হ'লে
মোৰ মতে 7 to 8 বা 9ত দিলে ভাল হয় আৰু যদি গধূলি দিয়া হয় তেতিয়া শ্বৰ্ট দিব, শ্বৰ্টটো বেছি ভাইৰেল হয়, শ্বৰ্ট ভিডিঅ'। মৰ্ণিঙত কেতিয়া ব্লগ ভিডিঅ' হ'লেতো 8টা বজাত আপলোড দিব, 8টা 9টা মানত, 10টা বজাত দি দিব, 10টা 11টাৰ ইফালে দি দিব, মানে 9টাৰ পৰা 10টা, 8টাৰ পৰা 10টালৈকে ব্লগ ভিডিঅ'। আৰু পিছবেলাকে ধৰিলে 1টা বা 2টা বা 3টা, মুঠতে 2টাৰ পৰা ইফালে হ'লে আপুনি যিকোনো ভিডিঅ' যেনেকৈ এটা ইনফৰমেশ্যনো হ'ব পাৰে, টিপছো হ'ব পাৰে, ইউটিউব ৰিলেটিভ ভিডিঅ' হ'ব পাৰে, টেক চেনেল হ'ব পাৰে, গেমিং চেনেল হ'ব পাৰে, যিকোনো হ'লে 3টাৰ ইফালে দিব। তেতিয়া মানুহে এনেও আজৰি সময়ততো মোবাইলটো টেপেই, চবেইতো ডিউটিৰ পৰা ঘৰলৈ আহে, তো সেইবুলি মোবাইলটো চাবই অলপ, তো তেতিয়া চান্স থাকে মানে ভিডিঅ' ভাইৰেল হোৱাটো। তো এনেকৈ বনাই থাকিব। এতিয়া ইমান ইউটিউবাৰ আহি গ'ল, ব্লগ চেনেল বহুত আহি গ'ল এতিয়া ব্লগৰ ট্ৰেণ্ডটো বেছি চলি আছে। এতিয়া ব্লগ যদি ভালকৈ বনায় আপোনালোকে জল্দি গ্ৰ'থ হ'বলৈ চান্স পাব। আৰু টেক চেনেল এইবিলাকতো এতিয়া মই নিজে এতিয়া ইনফৰমেশ্যনত আছোঁ, টেকত আছোঁ, কিন্তু মোৰ এতিয়া ভিউজে অহা নাই। তো ব্লগ হ'লে আপোনালোকে কষ্ট কৰিব লাগিব, সদায় লোকেশ্যনত যাব লাগিব আৰু লাজ কৰিব নালাগিব বাহিৰত কথা পাতিবৰ কাৰণে, তেতিয়াহে গ্ৰ'থ হ'ব। বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো, ইয়াতে ভিডিঅ'টো সমাপ্ত কৰোঁ। আৰু আশা কৰিছোঁ ভিডিঅ'বিলাক চাই ভাল পালে বুলি আৰু বুজি পালে বুলি। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব। আৰু যোনে যোনে নতুনকৈ চাই আছে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব, বহুত ভাল লাগিব আপোনালোকে ছাবস্ক্ৰাইব কৰিলে, আৰু আগুৱাই যাব পাৰিম আৰু ভালকৈ দিব পাৰিম। ষ্টাৰ্ট কৰিছোঁহে, আৰু পিছলৈ আৰু বেলেগ মানে ভাল কণ্টেণ্ট লৈ আহিব চেষ্টা কৰিম। আপোনালোকে কষ্ট কৰিম, কিবা এটা লৈ আনিম ভাল আপোনাৰ কাৰণে হেল্পফুল ভিডিঅ'। আৰু ইমানখিনি ক'ব আছিল, আৰু ইয়াতে ভিডিঅ'টো সমাপ্ত কৰোঁ। নেক্সট ভিডিঅ'লৈ লগ পাম, আৰু এটা নতুন ভিডিঅ'লৈ লৈ আহিম আপোনালোকৰ কাৰণে। ধন্যবাদ, বাই বাই।